बिबान माब्रै मोजां दे थिगैनो दं जल्दी फै ओंखारबाय दं बिबान माब्रै मोजां दे थिगैनो दं सफैबाय दे 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 ओइ मोजां मोजां যিবিলাক কেছ এনআই কোৰ্টত এনডিপি হোৱাবিলাকৰ এগেইনষ্টত কেছ চলি আছিলে সেই আটাইবোৰ কেছ এনআই কোৰ্টৰ পৰা ট্ৰেন্সফাৰ হৈ পেলাই আমাৰ ষ্টেট গভৰ্ণমেণ্টে দিয়া হৈছে আৰু সেই হিচাপে সেইবোৰ কেছ য'ত অফেন্সবিলাক কপিট হৈছিলে সেই কোৰ্টৰ ছেছন জাজলৈ কেছবোৰ ট্ৰেন্সফাৰ কৰি দিয়া হৈছে সেই হিচাপে আজি এনআই কোৰ্টৰ পৰা 5টা কেছ আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অফেন্সবিলাক হৈছিলে সেই ছেছন কোৰ্টলৈ আহিছে আৰু এই কেছবোৰ ছেছন কোৰ্ট কোকৰাঝাৰতে চলিব বুলি আশা কৰিছোঁ আজি তোলে আমি টোটেল 4টা কেছ আহিছে তাৰে ভিতৰত 35 জন আজি আসামি লৈ অহা হৈছে যেহেতু কেছবিলাক ইয়াতে চলিব আৰু সেই হিচাপে আশা কৰোঁ এই ডিষ্ট্ৰিক্টৰ ছেছন ডিষ্ট্ৰিক্ট জাজৰ আণ্ডাৰত যিটো জেল হয় তাতে ৰাখিব লাগে আমি আশা কৰিছোঁ